কৃষ্ণ। আজি আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আজি আমাৰ নামঘৰ যি গায়ন বায়নৰ প্ৰতিমূৰ্তি অনা আছিল তাৰ যি ফাউণ্ডেশ্যনৰ যি বিল লগোৱা হৈছে, এই গিলৰ কাম আমি ল'ৰাসকলে তেওঁৰ লগত অলপমান সহায় কৰি দিছোঁ। শংকৰদেৱৰ ওপৰতো এখন চালিৰ ব্যৱস্থা কৰা হৈছে, ইয়াতো চালিৰ ব্যৱস্থা কৰা হৈছে। এয়া মিস্ত্ৰী হেৰি কৰি টিং লগাবৰ কাৰণে টিং কাটিব ওলাইছে। লগাব লগাইছে, জোখ-মাখ চাইছে। আমাৰ চেক্ৰেটাৰী আছে লগত, তো হৈ গ'ল। সেইটোৱে ইয়াত দেখিছে, ভাল হৈছে। আপোনালোকে ক'ব কেনেকুৱা লাগিছে। ধন্যবাদ।